নপতিবা নপতিবা ৰখি লগত ঐ পাৰিলে পতি যোৱা মোৰ লগত ঐ মই দিম ভাল বস্তু তোমাক খাবলৈ। আজি স্কুলত আকৌ ছোৱালী আহিব, ইহঁতে চালা ইমান দেৰি কৰি আছে, কেতিয়া যাওঁ লাগি আছে মোৰ। কি কৰি আছ তই অকলে অকলে ঐ? আৰে আজি এনেকৈ কথা কৈছে যে ময়ো তেনেকে দি দিম ৰ। মই আছো এনে তহঁতকে ৰখি ঐ, তইও আহিলি যে এতিয়া সমানে ৰখো এতিয়া বাবলু অহালৈ। মই আহি গলো, তহঁতি কৰি আছ কি? আমি এনে আছো, তই কিয় ইমান দেৰি লগালি ঘৰৰ পৰা আহোতে? মই আহিব ওলাওতে মাই পাছফালৰ পৰা মাত লগালে, ঐ বাবলু স্কুললৈ যোৱাৰ আগতে দোকানৰ পৰা বস্তু কেইটামান আনি দে। সেই বস্তু আনোতে অকণমান দেৰি হ'ল জানা। বাৰু হ'ব ঠিক আছে, বল যাওঁ এতিয়া স্কুললৈ। ৱেইট, মোৰ সৰুকৈ প্ৰশ্ন এটা সুধিব মন গৈছে, সুধিব পাৰোনে? অফক'ৰ্ছ। তেন্তে আজি যে এনেকৈ গানৰ ঘৰত কথা পতা হৈছে তাৰ আঁৰত থকা ৰহস্যটো মই জানিব পাৰিমনে? কি কাৰণত আজি এনেকৈ কথা পতা হৈছে? অহ চৰি, ইয়াৰ উত্তৰটো মোৰ লগত নাই, ৰকীৰ লগতহে পাব, কাৰণ প্ৰথমে সিয়ে গাই আহিছিলে, চ' তাৰ হুৰে তালে মিলাই ময়ো গাই দিলো আৰু। ৰকী কচোন কেছটো কি? একো কেছ নাই, এনেই আজি মনটো অলপ ভাল লাগি আছে কাৰণে তেনেকে গাই দিলো আৰু। কিন্তু আজি হঠাৎ মনটো ভাল লাগিল যে, নিশ্চয় কিবা এটা ৰহস্য আছে, কচোন ক, ভালকে ক। ছোৱালীৰ কাৰণে মনটো ভাল লাগিছে ক'লেতো নহ'ব, কেছটো উল্টা হৈ যাব, গতিকে অলপ ঘূৰাই পকাই কওঁ আৰু। শুনা, আমি কালিলৈকে যেনেকে আছিলো আজিও যদি তেনেকৈ থাকো তেন্তে আমি কালিলৈকে যি পাইছিলো আজিও তাকহে পাম। যদি তুমি জীৱনত কিবা নতুন পাব বিচৰা তেন্তে কামো নতুন কৰিব লাগিব, নতুন ভাবিব লাগিব। তোমাৰ চিন্তাধাৰা যদি আপডেট নহয় তেন্তে তুমি আপডেট হবা কেনেকৈ? যদি তুমি নতুন পাব বিচাৰিছা তেন্তে তুমি নতুন ভাবিব শিকা, নতুন কৰিব শিকা। বাহ, তই দেখোন বৰ ভাল কথা কলি, কিন্তু মোৰ সৰুকৈ ডাউট থাকি গ'ল। তোৰ আকৌ কিহৰ ডাউট থাকিলে? বাৰু একদম সৰুকৈ কচোন কেছটো কি আছিলে? তুমি সৰু হৈয়ে মৰিবা, তুমি ডাঙৰ ভাবিবই নোৱাৰা। এতিয়া ইমান চতৰ ভাষণ দি গলো, নাই একোডাল নুসুমালেই মাথাত ন? মুঠতে ক'ব গ'লে ইয়ে তেৰি বছ কি বাত নাই হে। বাহ হিন্দী, তই দেখোন এদিনতে বহুত আপডেট হৈ দিলি। উপায় নাই বাবা, উপায় নাই, এই জামানা ফাৰ্ষ্ট মোবাইলৰ নহয়, ফাৰ্ষ্ট মোবাইলৰহে। হে কি কৈছে আৰু তইহে জানা দেই। সঁচাকে নেকি? এই হমাৰে বছ কি বাত নাই হে। অলপ বুজাই কচোন দে। আৰে ইয়াৰো তহঁতিও আৰু দেই, মানে আজিকালিৰ জামানাত প্ৰথম কোনে আহিছিলে তাৰ লগত মতলব নাই, স্পীড কোনে গৈছে তাৰ লগতহে মতলব। সেইটো কথা তাৰমানে। বন্ধুসকল শুনিছানে? আজিকালি মই প্ৰথম আহিছিলো বুলি ভাবি থাকিলে কৈ থাকিলে নহব, মই কেনেকৈ চবতকৈ আগত যাওঁ সেইটোহে চিন্তা কৰিব লাগিব, কিয়নো প্ৰথমে কোনে আহিছে তাৰ লগত মতলব নাই, স্পীড কোনে গৈছে তাৰ লগতহে মতলব। এইবাৰ পাৰিছোনে ৰকি? বঢ়িয়া ধুনীয়াকে পাৰিছা। বলা যাওঁ এতিয়া স্কুললৈ। বল। আবে ইহঁতে চব ছোৱালী ওচৰত বহি ললে যে, মই এতিয়া কাৰ ওচৰত বহিম বে? বাবলু ইয়াত আহাচোন, কথা এটা আছে। কি কথা ক? একো নাই, এনে। বাহ, আজি আচল অকাত দেখাই দিলে ন ছোৱালী এজনীৰ কাৰণে। বাবলু ए मेरे यार करने दो ना थोड़ा सा प्यार, दिल की दरवाजा खोल रहा है उसमें थोड़ा प्यार भरने दे, तुम ही कर लेना किसी एक दिन दूसरे लड़की से, बस इसे मेरे लिए छोड़ दे, सुनना ए मेरे यार करने दो ना थोड़ा सा प्यार। হ'ব দে হ'ব, ৰহ ময়ো দেখুৱাই আছো তোক। নপতিবা ৰখি লগত ঐ পাৰিলে পতি যোৱা মোৰ লগত ঐ মই দিম ভাল বস্তু তোমাক খাবলৈ, ৰখিয়ে পচুলাব মাথো মিঠা কথা কৈ, জামনি পতি যোৱা নামলৈ। কি হৈছে মানে তহঁতৰ? এইবোৰ কি চলি আছে? মই হলে থাকি যাম নেকি? ময়োতো মানো না, মোৰ হৃদয় আছে না, ময়োতো মানো না, ভাল পাব মন যায় না, তহঁতি অকলে সুধিলে নহব, ময়োতো সুধিব লাগিব। Shut up. কি হৈছে মানে তহঁতৰ? মই গালৈও নপতো, অ'কে? তাৰ মানে ট্ৰাই মৰা বেকাৰ। অলপ কথাকে পাতো ৰহ। জানমণি তুমি ইয়াত ক'ত থাকা? মানে ইয়াত খুৰাৰ ভতিজী ৰুম আছে, তাতে থাকো। তাৰ মানে তোমাৰ নিজৰ ৰুম নাই ন? নাই, মই নিজৰ ৰুমতে থাকো। নিজৰ ৰুমতে থাকো মানে তুমি দেখোন কৈছিলা। তাৰ মানে তুমি খুৰাৰ ভতিজী বুলি তোমাৰ নিজৰ কথাই কৈছিলা ন? তো তাৰ মানে তহঁতি বেলেগৰ ৰুম বুলি ভাবি লৈছিলে নেকি? আকৌনো
মানে আমি ভাবিব পৰা নাছিলো যে তোমাৰ এই ধুনীয়া মুখখনৰ লগত তুমি ঘূৰাই পকাইও কথা ক'ব পাৰা বুলি। গুড মৰ্ণিং। গুড মৰ্ণিং ছাৰ। ছাৰ, আপুনি ক্লাছটো আৰম্ভ কৰাৰ আগতে মই সৰুকৈ কিবা এটা গাব পাৰোঁনে? কিয় নোৱাৰিবা, গোৱা গোৱা। অ' ছাৰ শুনাচোন বাৰু, আজিৰ দিনটো ক্লাছ নকৰিলে একো নহয় জানো? আমাৰ ক্লাছলৈ আহিছে নতুন বান্ধৱী, তাৰ লগত আমি হওঁ অলপ চিনাকি। অ' ছাৰ আপুনি ওলাই যোৱা, কণ্টিনিউ কৰোঁ আমিও আমাৰ কথা বতৰা। প্লিজ ছাৰ, আপুনি বেয়া নেপাব মাত্ৰ আজিৰ বাবে, কালিৰ পৰা আপুনি ক্লাছ কৰিব আপোনাৰ মতে। এইটো ভাল কথা নাই হোৱা দেই ল'ৰাহঁত। কালি তহঁতি চিনাকি হলিয়ে দেখোন, আৰু কিহৰ চিনাকি হ'ব লাগে? ছাৰ, কালি অকণমানহে চিনাকি হৈছোঁ, আজি ট'টেলি চিনাকি হৈ ল'ব দেচোন, তাৰ পৰা আৰু আমি ডিষ্টাৰ্ব নিদিওঁ। প্লিজ ছাৰ। ঠিক আছে, মাত্ৰ আজিৰ কাৰণে হা। থেংক ইউ ছাৰ। তেনেহ'লে আমি ক'ত এৰিছিলোঁ? আয়া, ছোৱালীজনী পটককৈ গুচি গ'লগৈ যে ছাৰৰ লগতে। দেখিছা, ইয়াৰ সঁচাকৈ এটিটিউড বেছি। ক্লাছ কৰা হ'ল নে কিডাল হ'ল হে? সেইকাৰণে কওঁ বন্ধুসকল, সদায় নিজৰ লক্ষ্যৰ লগত মতলব ৰাখা। ছোৱালীৰ চক্কৰত পৰি নিজৰ এইমবোৰ পাহৰি নাযাবা। যদি পাহৰি যোৱা পাছত পস্তাবা। কিন্তু এতিয়া আমাকে চাচোন, না ক্লাছ কৰা হ'ল না ছোৱালীক ইমপ্ৰেছ কৰা হ'ল। আজিলৈকে ইমানে। ধন্যবাদ।